আজি চিতল মাছটো ধৰা কথা আছিলে বতৰ ডাঙৰকে দি থ কিন্তু একেৰাহে দি আছে এইটোৱে সমস্যা হৈছে এয়া আকৌ গাজনি মাৰিছে সৰু আলু ভাজি খাম বুলি কৈছিলে এতিয়া হাৰিব লাগিছে বুলি পলাব ধৰিছে অ' মা সৰু আলু কাটি দিওঁ অঁ এইবোৰ সৰু আলু নহয় ইয়াতকৈ সৰু সৰু আছে নাই এই ইয়াত থকা এইখিনিকে ভাজি দিওঁ চাৰিফাল কৰিলে নহ'ব বাৰু বহুত ডাঙৰ ভিডিঅ' প্লে নকৰাকৈ পুৰা বইলে কাটি আছো ইয়াত বহুত কাটি তাৰপিছত এতিয়া কালি আজি যে হেৰি নহয় গম পাইছা নাই মা আজি এতিয়া বুধবাৰ আজি ভিডিঅ' দিব লাগে নহয় কালি ৰাতি মোক কি কৈছে ভিডিঅ' বনোৱা আকৌ আলু ভাজি এইটো দেখিছা লাগে বিয়াত দিছিলে কোনোবাই মাছটো ধৰিমে এতিয়া চলো ধুন যাবি নে মাছ ধৰিবলৈ ক'ত নামিলে জাল ঠিক কৰিছে নমা নাই এইয়া জাল ৰেডিয়ে অঁ এই জালত ধৰি নামিব লাগিব অঁ এইটো চিতল এইটো 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 অঁ তলাই তেনেকৈ এটা মাছ কাটিবলৈ তিনিটা মানুহ লগা হৈছে দেখিছেনে বাৰু তেনেকে নহয় দীঘল ওপৰলৈ মুকৰি অঁ সেয়া ঘাপটো ক'ত নাইবি ক নাই ভুল হৈছে ইফালে মই জানোতো আৰু অকণমান দূৰলৈ কাট তুমি হেৰি এইটো কি নাম আছিলে চুবাই পেলালে খুৰীয়ে মাছ দি আছে কলঠি 3-4 পিচ এটা মাইকটো কাটি থোৱা আছে নে লাগি আছে কাটি পলিথিন আছে এনেকৈ আছে মাইকটো নহ'লে এইটো ৰেটটো নাইকিয়া হৈ যাব
তুমি যেতিয়া ক'বলৈ অন কৰিবা মাইকটো অঁ সেইটো কোৱাটো তুমি কোৱাটো সেইটো অঁ এনেই এতিয়া শুনি থাকিম নহয় মই এতিয়া বন্ধ কৰি থবা মই এনেও